So hey guys, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ এতিয়া আমাৰ ইউটিউব চেনেল টিকে ব্লগছ। চ' আজি চানডে হয়, ডিউটি চিউটি নাই। চ' ৰাতিপুৱা খাই লৈ ওলাই আহিলোঁ অকণমান কি কৰিম বুলি ভাবি। চ' এতিয়া আছোঁ লক্ষী মন্দিৰত আৰু ভাবিছোঁ কি আম খাম। কিন্তু আম দেখাত বহুত আছে আমাৰ পাহাৰত, কিন্তু চবৰে ঘৰত মানুহ আছে। চ' মানুহ নোহোৱা ঘৰ এটা বিচাৰি আম কাঢ়িম আৰু ডকচি খাম আজি। চাই থাকক টেঙা, কিন্তু খোৱাৰ টাইমত লোভ নলগাব দেই আপোনালোকে, নহ'লে পেটৰ অৱস্থা বেয়া হৈ যাব। अरे कहना क्या चाहते हो? চ' গাইজ আমৰ মানে সন্ধান পাই গৈছোঁ মই। এইডাল গছ এতিয়া চুৰ কৰিব যাম ইয়াতে। সিহঁতৰ ঘৰত মানুহো নাই, যিহেতু গৈ আছোঁ আম কাঢ়িব। बड़ा सख्त लौंडा हूं लेकिन यार यहाँ में पिघल गया। আৰু আহি কেনে পেটলিহঁতৰ তাত খাম। এই গাইজ চুৰ কৰিব যাই আছোঁ আম। নকয় বোলে খাবলৈ আম পাৰি আছে খাবা হা। সিফালে কৰা, সিফালে লাইনত আছে দেই, সিফালে কৰা खत्म, बाय बाय, टाटा, गुड बाय, गया। আম পাৰি আছে। গাইজ আমি লৈ আহিছোঁ আম, পূৰা চুৰ কৰি লৈ আহিছোঁ। ইমানকেইটা পালোঁ আৰু এইখন ৰুকুনি পানী ৰাখিছোঁ। এইফালে বাইদেউ পূৰা ৰেডি, সিহঁতৰ ঘৰতে খাম এতিয়া, পূৰা আম খাম দে আৰ। গাইজ বৰ্তমান মই কাটি আছোঁ আম, চুৰ কৰি অনা আম কাটি লওঁ। চাই থাকক আপোনালোকে লাষ্টলৈকে, আৰু খাই লৈ কিনে অলপ ফুৰিব যাম মানে আজি। চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আম কাটি আছোঁ, কিন্তু পেট নুফুলাব দেই। মানুহ ঘৰ মানে এতিয়া ঘৰত নাই, আহি কেনে হয়তো গালি খাব পাৰোঁ। সেইকাৰণে ভাবিছোঁ অলপ এটা দুটা নাখাওঁ, অলপ বেছিকৈ খাওঁ। বেছিকৈ খালে কমচে কম গালিও খাম আমো খাম আমো খাম। চ' তাই এইফালে পিছফালে পূৰা কেমেৰা ধৰি আছে আৰু মোক কাটিব দিছে, দেখিছে না? চাই থাকক। খাম আম আজি খাম, পূৰা খাম গাইজ। Papa. I like Papa. Kahan ko sa mo. A few moments later. খাওঁতে ভাল লাগে, মনতহে জুতিটো পোৱা যায়। আৰু খাই উঠি বেছিকৈ খালে আগা হ'ব, লেট্ৰিঙত যাওঁতে গম পাব। সেইকাৰণে আম খাওক, বেছি নাখাব, নহ'লে ডক্তৰ নাপাব হাগা হ'লে। এই জলকীয়া কাটি আছোঁ পূৰা আজি, টেঙা মোৰ হাগা হোৱাকৈ টেঙা খাম। কি বস্তু? গাইজ যিটো গেছ কৰক কি বস্তু হয় এইটো। মদৰ লগত টেঙা খাম আজি। কমপ্লিট হ'ব আৰু এয়া পূৰা ৰেডি হৈ আছে আম টেঙা। Control. কি মগ্ন, কাটলোঁ মই, ৰুকলোঁ মই, নিমখ দিলোঁ মই, হালধি পিঁয়াজ চব মই দিলোঁ, খাট লাগিছে লৈছে আৰু খাই। মই যিটো বস্তু বেয়া পাওঁ সেইটো বস্তু দিয়া। আৰু বোলে জাল লাগেহে তো। জালাত নাই কিন্তু
জ্বালা আছে ये बढ़िया था गुरु জ্বালা নাই ন নহয় মই ভালকে কাটি দিছোঁ না সেই পুৰা জোল মাৰিব ধৰিছে অলপ অলপ বেছি নহয় বেছি নহয় আমিও খাম দুটা মানুহ আছোঁ তো কাঁহী বাতি বেছি লেতেৰা নকৰিলোঁ ইখনতে কাটিলোঁ ইখনতে খালোঁ চেচ ফিনিছ हम मालूम है तेरे बाप को मत सिखा चल এইবিলাক বাচন ওলাইছে ধুব লগা তুমি আছা ন ঘৰ তোমাৰ তুমিয়েচোন কৈছিলা এইমাত্ৰ ঘৰ তোমাৰ বাচন তোমাৰ ধুব লাগিব তুমি চোতাল তোমাৰ খালাই দেখোন চেচ কৰি পেলাইছা আৰু কৈ আছা বোলে খাম নাই নাই নহ'ব এইখিনি আমাৰ 2000 years later জামটো খালোঁ খাই লৈ যি অৱস্থা হ'ল খাই আছোঁ দেউতাক আহি পাইছে পুৰাই দাউৰি আহি আকৌ লক্ষী মন্দিৰৰ ওচৰৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ মই যাত্ৰা তাতে আহি আকৌ বহি আছোঁ চ' এতিয়া যাওঁ ঘৰত যাই অলপ দবাওঁ ভাত পানী খাই অকণ ওলাই গৈ আছোঁ সেইটো এণ্ডিঙলৈকে চাই থাকক অলপ মানে ফুৰি আহিম মানে গৰমটো দিছে অলপ ঠাণ্ডা জেগাত যাব মন যায় আছে চ' ঠাণ্ডাত যায় চাই থাকক কি কৰোঁ ফাইনেলি আমি আহি পালোঁ টিভি টাৱাৰ পূৰা শুই চুই মুখ চুখ ফুলি আছে গৰম পাইছে পূৰা শুলোঁ যাই কেনে আম চাম খাই টোপনি লাগিল শুলোঁ শুই চুই অকণ মাইণ্ডটো ফ্ৰেছ কৰিবৰ কাৰণে ওলাই আহিছোঁ এতিয়া চ' অকণ বহোঁ ইয়াতে বহি চহি আপোনালোকক দেখুৱাই আছোঁ নাজাৰা ইয়াৰ পৰা কি ধুনীয়া আৰু একদম সকলোৱে আহে গৰমত মানে গৰমত বহা জেগা এইখিনিয়ে বেষ্ট মিনি শ্বিলং বুলি সেইকাৰণে কোৱা যায় শ্বিলং যাব নালাগে আৰু ইয়াতে বহিলে চ' অকণ ভিউ দেখুৱাওঁ আপোনালোকক চাওক This is Guwahati city. কিমান ওপৰত আছোঁ আমি চাওক আৰু ইয়াৰ পৰা কি ধুনীয়া দেখা পায় সকলোবোৰ বিল্ডিঙে বিল্ডিং একদম নানামাকে ডাবল ষ্টেণ্ড কৰিম বুলি ভাবি আছোঁ আৰু কৰিমেই মই 1 2 ইছ পড়বা ওটাকে পড়বা 1 2 ওই গাড়ি সারি इस सज्जन को क्या तकलीफ है भाई क्या तकलीफ है इनको मिशन सक्सेस मुख उठा के तो आरु नाला है তুমি উঠি থাকাৰ কাৰণে পাৰা নাছিলোঁ के बोल रहा हूँ यार बुरा लगता है भाई आप लोग भी जानते हो यार এতিয়া পাৰিলোঁ মানে দুটা মানুহ হ'লে ওজনটো বেছি হয় ন ছিংগেলত ইনডাইৰেক্টলি কোৱা মতি বুলি তুমি শকত নহয় তুমি মতিও নহয় দুটাৰ ৱেট মই অকলে কেনেকৈ দাঙিব পাৰিম কোৱাচোন আৰু তোমাৰ ভিৰটোতো পিছত নপৰে ন দি আছিলোঁ অকণ হয় দিয়া কেনে লাগিল আহি ফুৰিব আহিম আমি কৈ আছিলে ফুৰাবলৈ আহিলোঁ শ্বিলংতো যাব নোৱাৰোৱে ইয়াতে আনিলোঁ আৰু এতিয়া বেয়া নাপাবা পকেটত কাৰণ পইচা নাই টকা পাৰ্চখন আনি লৈ আহিছোঁ চাবা নেকি পাৰ্চখন আনি আছে নালাগে দিয়া 1 টকা নাই লাইচেঞ্চখন আছে কাৰণে পাৰ্চখন লৈ আনিছোঁ বেলেগ একো নাই পূৰা খাই লৈ ইয়াতে হাৱা খাই আছোঁ এতিয়া কেনে বিয়া নহতা মাৰছা কিয় মানে মোৰ ইচ্ছা तुमसे ना हो पाएगा ইচ্ছা মানে নিজৰ তোমাৰ ন মই সেইকাৰণে নিজৰ মতেদি মাৰা ন মাৰি নেপেলাবা মাৰি পেলালে বিধৱা হৈ যাবা ন কেনেকৈ মাৰি দেখিছে ন আপোনালোকে এনে বনাইছোঁ নেকি এনে বনাইছোঁ
ধনী ধনী বিচাৰিলে ধনী সুখ মনৰে পৰা সঁচা কথা কৈছোঁ ধনীয়ে মনৰ পৰা সুখ নিদিয়ে মই এতিয়া ধনী নহয় দিয়াচোন সেইকাৰণে মই গানটো গাই কেনে শুনাইছোঁ মই দুখীয়া ল'ৰা ন চলি আছোঁ টুক টাককৈ আৰু এনেকৈ টুক টাককৈ চলি যাম আৰু আপোনালোকে মৰম দিব তেতিয়াহে অলপ ধনী হ'ব পাৰিম মৰমবিলাক ভিডিঅ'ৰ জৰিয়তে দিব মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে মৰমবিলাক চ' আমি টিভি টাৱাৰৰ পৰা ডাইৰেক্ট গণেশগুৰি আহি পালোঁ আৰু গণেশগুৰিত অকণমান বজাৰ আছে বজাৰখিনি কৰিম কৰি কিনে চিধা ঘৰত যাম মানে বিশাল যাম বিশালতো যাই থাকোঁ কি আৰু ভিডিঅ' বনাম কি বা দেখাম চ' খোজকাঢ়ি আহিছোঁ এতিয়া গাড়ী থৈ কেনে চ' ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন টাটা বাই বাই